নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কল্যাণী এজেলিয়া গাৰ্ডেনৰ পৰা। আজি মই আপোনালোকৰ লগত বাৰিষা কালত ফুলত হোৱা বিভিন্ন সমস্যাৰ বিষয়ে শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আজি মোৰ ফুলনিত গোলাপ ফুলি আছে, ইফৰবিয়াও খুব ধুনীয়াকৈ ফুলি আছে। গোলাপত বহুত কলি ওলাইছে। এই গোলাপ ফুলত বাৰিষাত বহুত বিছা বা পোকৰ পৰা আক্ৰমণ হয়। এই সমস্যাৰ সমাধানৰ বিষয়ে মই আজি ভিডিঅ'টো শ্বেয়াৰ কৰিম। এইফালেও মোৰ গোলাপ ফুলি আছে। এইজোপাও ইফৰবিয়া খুব ধুনীয়াকৈ ফুলিছে। ইফৰবিয়াবোৰ সাধাৰণতে পানী নপৰা ঠাইত ৰাখিব লাগে, কিন্তু মই বাহিৰতে উলিয়াই থৈ দিছোঁ। এইকেইদিন বৰষুণো বেছি হৈছে, বৰষুণৰ পানীও পাই আছে, কিন্তু মোৰ ইফৰবিয়াও খুব ধুনীয়াকৈ ফুলি আছে। আজি মোৰ মাতটো অলপমান বেয়া হ'ব দেই, আপোনালোকে বেয়া নাপাব। মোৰ কাহ চৰ্দি অলপ হৈ আছে, কালিৰ পৰা চৰ্দি কাহ হৈ আছে, সেইকাৰণে মাতটো অলপ ভাঙিব, বেয়া নাপাব আপোনালোকে। বেয়া হ'লেও মোৰ মাতটো এনেও অলপ বেয়াই হয়, মই নিজে পচন্দ নকৰোঁ কেতিয়াবা। এই জেচমিন গুটিমালিজোপাটো মোৰ পোক লাগি আছে, এইখিনি মই এতিয়া অলপ ভাল কৰিছোঁ। এই পোকৰ সমস্যাৰ পৰা সমাধানৰ বিষয়ে আপোনালোকক ক'ম আজি। দেশী গোলাপো মোৰ খুব ধুনীয়াকৈ ফুলিছে। বগা গুলপীয়া গোলাপবোৰ ফুলি শেষ হৈছে। এইখিনি মোৰ জবা কলি ওলাইছে, হাইব্ৰিড জাতৰ হয়। এইখিনিতো পোক লাগিছিলে, মই অলপমান দৰৱ দি ভাল কৰিছোঁ। এজোপা মোৰ হাইব্ৰিডে হয়। জবা ফুলক সদায় ৰ'দত ৰাখি দিব লাগে। জবা ফুলে পানীও বেছিকৈ লাগে আৰু ৰ'দ বেছি ভাল পায়। যিমানেই ৰ'দত ৰাখি দিব সিমানেই জবা ফুল ভাল হ'ব। এই পাহি গোলাপ দেখাওঁ মই আপোনালোকক, ইমান ধুনীয়া, ইমান মৰম লগা জাপ জাপ গোলাপ পাহি, গ্ৰাফটেড গোলাপ হয়, খুব ধুনীয়াকৈ ফুলিছে। এইজোপাতো পোক লাগিছেই। এই পোকৰ পৰা ৰক্ষা পাবলৈ আমি কিনো কৰিব লাগে মই তাকে দেখুৱাম। এইখিনি মই প্ৰস্তুত কৰি থৈছোঁ। নিমপাত পানীত সিজাই এইখিনি মই প্ৰস্তুত কৰি উলিয়াইছোঁ, দেখিছে নিশ্চয়। এইখিনিতে আপোনালোকৰ ঘৰত চাদা খোৱা মানুহ আছে যদি অলপ বগা বা ক'লা চাদা চুৰ কৰি মিক্স কৰি দিবচোন, খুব ভাল হ'ব। তেতিয়া ৰাতিটো চাদাখিনি তিয়াই এই পানীখিনি ৰাতিপুৱা আপোনালোকে স্প্ৰে কৰি দিব, খুব ধুনীয়া হ'ব। তেতিয়া পোক দূৰতে পলাই যাব। অতি সহজতে এই দৰৱবিধ প্ৰস্তুত কৰিব পাৰি। যদি আপোনালোকৰ ঘৰত মহানিম নাই, তেতিয়াহ'লে আপোনালোকে সাৰৰ দোকানৰ পৰা ৰগৰ নামৰ ঔষধবিধ কিনি আনি আধা চামুচ 1 লিটাৰ পানীত মিক্স কৰি স্প্ৰে কৰি দিবচোন। তেতিয়া পোকৰ সমস্যাৰ পৰা বহুত সমাধান পাব পাৰিব। এইপিনে মই অকণমান দেখাই দিছোঁ। কামিনী কাঞ্চন ফুলি আছে। কামিনী কাঞ্চনৰ ভিডিঅ' এটা দিছিলোঁ, এই ভিডিঅ'ত আপোনালোকে চাই ল'ব পাৰিব কামিনী কাঞ্চনত মই কি সাৰ প্ৰয়োগ কৰোঁ। আৰু এটা মই সাৰ দিছিলোঁ, ভিডিঅ' দিছিলোঁ শুকান ফুলেৰে কি কৰিব পাৰোঁ। সেই ভিডিঅ'টো আপোনালোকে চাই ল'বচোন, বহুত উপকৃত হ'ব পাৰিব। কম্প'ষ্ট তৈয়াৰ কৰাৰ ভিডিঅ' এটা দিছিলোঁ, ঘৰতে খুব ধুনীয়াকৈ সাৰ প্ৰস্তুত কৰি ল'ব পাৰিব। মই আকৌ আপোনালোকক নতুন ভিডিঅ' লৈ আহিম। লকডাউন যিহেতু খোলাই নাই, নতুন ফুল আনিবও পৰা নাই। লকডাউন খোলক ভালদৰে, তেতিয়া আপোনালোকলৈ আৰু নতুন ভাল ভিডিঅ' আগবঢ়াই লৈ আহিম। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব। ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব আৰু একোটাকৈ কমেণ্ট কৰিবচোন। আজিলৈ আহিছোঁ দেই।